হাই ফ্রেন্ডস, আপোনালোকে জানে যে ব্ৰহ্মপুত্ৰ নৈয়ে কিমান মানুহক ক্ষতিগ্ৰস্ত কৰে আৰু আপোনালোকে হেয়াও জানে যে ব্ৰহ্মপুত্ৰ নৈত বছৰে বছৰে পানী বাঢ়িলেই মাথাউৰি ভাঙি দিয়ে আৰু কিমান জেগা মানুহৰ পৰা কাঢ়ি নিয়ে। আমাৰ ধুবুৰী অসমৰ কিমান মানুহক ক্ষতি কৰিছে এই ব্ৰহ্মপুত্ৰ নৈয়ে। এই মানুহকিটা এতিয়া ক'ত যাব? নিজৰ ঠাই এৰি পিনে বেলেগ ঠাইত গ'লে আপোনালোকে কয় এইকিটা সন্দেহযুক্ত মানুহ। সন্দেহযুক্ত মানুহ আপোনালোকে এবাৰ প্ৰমাণ পত্ৰ চেক নকৰাকে কয় সন্দেহযুক্ত মানুহ। এই সন্দেহযুক্ত মানুহকিটা ক'ৰ পৰা আহে এবাৰ আপোনালোকে বিচাৰি চায়নে ক'ৰ পৰা আহে? এইকিটা হয়তো অসমৰ মানুহে থাকে, এক ঠাইৰ পৰা বেলেগ ঠাইত গৈ ঘৰ বান্ধে। কিয় বান্ধে সেয়া আপোনালোকে জানে, জানি পিনেও সঁচা কথাখন আপোনালোকে নকয়, কিন্তু কৈ থাকে এটা কথাই যে সন্দেহযুক্ত বুলি। সন্দেহযুক্ত ক'ৰ পৰা আহে এবাৰ এই ফটোখন চাওক। এই মানুহকিটাৰ ফালে আপোনালোকে মন কৰি এবাৰ যে এই মানুহকিটা যে এতিয়া বৰ্তমান যি পৰিস্থিতিত আছে, এই মানুহকিটা ক'ত যাব? নিজৰ ঠাইতো নদীয়ে লৈ ল'লে, এতিয়া বেলেগ ঠাইত যদি যায় আপোনালোকে কি ক'ব? যে এইবোৰ অচিনাকি মানুহ, এইবোৰ সন্দেহযুক্ত, এইবোৰক জেগা দিয়া নহ'ব। আপোনালোকে খেদি থাকিব, য'ত যাব তাৰ পৰাই খেদি থাকিব আপোনালোকে। কিন্তু এবাৰ আপোনালোকে নিজে বিচাৰি নাচাব যে এই মানুহকেইটা ক'ৰ পৰা আহিছে। তো মোৰ ভিডিঅ'টো যদি ভাল লাগিছে এটা শ্বেয়াৰ কৰি দিব।